সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত মই ইতিমধ্যে তোমালোকৰ যোৱাটো ক্লাছত তোমালোকৰ পৰিৱেশ বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ পাঠটোৰ খনিজ সম্পদৰ কয়লাৰ ভাগটো আলোচনা কৰিছিলোঁ আৰু তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকক দিয়া হৈছিলে। আজি আমি খাৰুৱা তেলৰ বিষয়ে আলোচনা কৰিম। খাৰুৱা তেল, যাক আমি সৰ্বসাধাৰণতে পেট্ৰল বা ডিজেল বুলি জানো। এতিয়া এই খাৰুৱা তেল এই ভাগটোৰ বিষয়ে এই দফাটোত কিখিনি কথা লিখা হৈছে সেইখিনি আমি পঢ়ি চাম। তাৰ আগতে তোমালোকক এই হালধীয়া ৰঙৰ বাকচটোৰ ভিতৰত যিটো এটা গুৰুত্বপূৰ্ণ কথা লিখা আছে সেইটো তোমালোকক কৈ দিওঁ আৰু তোমালোকে সেইটো মনত ৰাখিবলৈ যত্ন কৰিবা, কাৰণ সেইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অসমত কোন ঠাইত আৰু কিমান চনত ইংৰাজসকলে পোনপ্ৰথমবাৰৰ বাবে তেলৰ সন্ধান পায়। চনটো হ'ব 1889 চন আৰু ঠাইখনৰ নাম ডিগবৈ। আমি জানো ডিগবৈত এটা তেল শোধনাগাৰ আছে আৰু ডিগবৈৰ সেই তেল শোধনাগাৰটোৱে অসমৰ প্ৰথমটো তেল শোধনাগাৰ আৰু সেই তেল শোধনাগাৰটোৱে হৈছে আটাইতকৈ পুৰণি তেল শোধনাগাৰ। আৰু এই তেল শোধনাগাৰটো আৱিষ্কাৰ কৰা হৈছিল ইংৰাজসকলৰ দিনত। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ইংৰাজসকলৰ দিনত আৰু তেল আৱিষ্কাৰ কৰা হৈছিল 1889 চনত, যেতিয়া ইংৰাজসকলে অসমত আৰু ভাৰতবৰ্ষত শাসন কৰি আছিল। এতিয়া আমি মূল কথাখিনিলৈ আহোঁ। বহু নিযুত বছৰৰ আগতে সাগৰ মহাসাগৰ আদিত থকা শেলুৱৈজাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ মহাসাগৰৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল। বহু নিযুত বছৰ আগতে, মানে আজিৰ পৰা বহুকালৰ আগতে সাগৰ মহাসাগৰত যিবিলাক শেলুৱৈজাতীয় উদ্ভিদ হৈছিল, আমি এতিয়া পুখুৰীবিলাকতো দেখোঁ শেলাই ধৰে। পুখুৰীবিলাকত পুখুৰীৰ পানীৰ তলৰ ফাললৈ শেলুৱৈ নিচিনা কিছুমান উদ্ভিদ গজি উঠে, যিবিলাকক আমি শেলাই বুলি কওঁ। তেনেকুৱা শেলুৱৈজাতীয় সৰু সৰু উদ্ভিদ কিছুমান সাগৰ মহাসাগৰৰ তলিতো আছিলে। আৰু এইবিলাকৰ এই সৰু সৰু শেলাইজাতীয় উদ্ভিদ আৰু প্ৰাণীবিলাকৰ যেতিয়া মৃত্যু হ'ল, মানে যেতিয়া সিহঁতৰ জীৱনকাল শেষ হ'ল, তাৰপিছত সাগৰ মহাসাগৰৰ বহু তললৈ গ'ল এইবিলাক গৈ বোকাৰ মাজত পোত গ'ল, মানে বোকাৰ মাজত সোমাই পৰিল। এই উদ্ভিদ আৰু প্ৰাণীবোৰে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ আৰু ভূগৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হয়। এই যিবিলাক প্ৰাণী আৰু উদ্ভিদ, শেলুৱৈজাতীয় প্ৰাণী আৰু উদ্ভিদ, পানীৰ তলত থকা শেলুৱৈজাতীয় প্ৰাণী আৰু উদ্ভিদ যিবিলাক পোত গৈছিল বোকাৰ মাজত সময়ৰ লগে লগে, সেইবিলাকে কি কৰিলে, যেনেকৈ কয়লা যেনেকৈ উৎপন্ন হৈছিল তেনেকৈ পেট্ৰলিয়ামো বা খাৰুৱা তেলো উৎপন্ন হৈছিল বুলি আমি ক'ব পাৰোঁ। কাৰণ এই প্ৰাণী আৰু উদ্ভিদবিলাক যিবিলাক সাগৰৰ তলিত গৈ পোত গৈছিল, বোকাৰ মাজত সোমাই পৰিছিল, সেইবিলাকে কি মানে ভূগৰ্ভৰ তাপ, মানে পৃথিৱীৰ উপৰিভাগৰ তাপ আৰু ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ, ভূগৰ্ভৰ তাপ মানে পৃথিৱীৰ তলত যিটো তাপ থাকে, মাটিৰ তলৰ যিটো তাপ, সেই তাপ আৰু ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ, মাটিৰ উপৰিভাগৰ চাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়া, যিহেতু এইবিলাক মৰাশ হৈ পৰিল, মৰাশবিলাকৰ ওপৰত বেক্টেৰিয়াই ক্ৰিয়া কৰে, গতিকে বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত এইবিলাক কালক্ৰমত, মানে সময়ৰ লগে লগে প্ৰাকৃতিক গেছলৈ পৰিণত হ'ল, মানে পেট্ৰল বা ডিজেললৈ পৰিৱৰ্তন হ'ল। খাৰুৱা তেল জুলীয়া অৱস্থাত আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত থাকে। খাৰুৱা তেল কি অৱস্থাত থাকে? জুলীয়া অৱস্থাত থাকে আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত থাকে। খাৰুৱা তেলসমূহ শিলৰ স্তৰৰ মাজতো পোৱা যায়। শিলৰ স্তৰৰ মাজত, মানে শিলৰ তৰপবিলাকৰ মাজতো আমি খাৰুৱা তেল বিচাৰি পাওঁ। সাগৰৰ তলিৰ নিচিনা ভূগৰ্ভতো খাৰুৱা তেল পোৱা যায়। যেনেকৈ সাগৰৰ তলিত পোৱা যায় খাৰুৱা তেল, প্ৰথম উৎপত্তিটো সাগৰৰ তলিৰ পৰাই হৈছে, তেনেকৈ কিন্তু ভূগৰ্ভত, মানে মাটিৰ তলতো খাৰুৱা তেল পোৱা যায়। মানে পানী আৰু মাটি দুয়োটাৰে তলিত কি পোৱা যায়? খাৰুৱা তেল আমি পাব পাৰোঁ। অসমত খাৰুৱা তেল থকা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী আৰু লাকুৱা। অসমৰ খাৰুৱা তেল থকা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদি। আচ্ছা, এতিয়া ইয়াত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আজি গম পালোঁ যে খাৰুৱা তেল কেনেকৈ উৎপন্ন হ'ল, যে বহু নিযুত বছৰৰ আগতে সাগৰ মহাসাগৰ আদিত থকা শেলুৱৈজাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ মহাসাগৰৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল। এই
উদ্ভিদ আৰু প্ৰাণীবোৰে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ আৰু ভূগৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেলৰ প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হৈছিল বা পৰিণত হৈছিল। এতিয়া তোমালোকক যদি সোধে খাৰুৱা তেল কেনেকৈ উৎপন্ন হৈছিল বা খাৰুৱা তেলৰ সৃষ্টি কেনেকৈ হৈছিল তাৰ উত্তৰত এইখিনি কথা লিখিব লাগিব। ঠিক একেদৰে প্ৰাকৃতিক গেছৰ সৃষ্টি কেনেধৰণে হৈছিল বুলি যদি সোধে তাৰ উত্তৰটো এইখিনি কথাই লিখিব লাগিব। তাৰপিছত দিয়া হৈছে খাৰুৱা তেল জুলীয়া অৱস্থাত আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত থাকে। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। খাৰুৱা তেল কি অৱস্থাত পোৱা যায়? উত্তৰটো হ'ব জুলীয়া অৱস্থাত পোৱা যায়। প্ৰাকৃতিক গেছ কি অৱস্থাত পোৱা যায়? উত্তৰ হ'ব গেছীয় অৱস্থাত পোৱা যায়। আৰু তাৰপিছতে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অসমৰ কোন কোন ঠাইত খাৰুৱা তেল পোৱা যায়? অসমৰ নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাখুৱাত খাৰুৱা তেল পোৱা যায়। আৰু তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অসমত পোনপ্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান ক'ত পোৱা গৈছিল? উত্তৰ হ'ব ডিগবৈ। চনটো কিমান আছিল? 1889 চন। এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে লিখি গ্ৰুপত মোলৈ ফটোবিলাক চেণ্ড কৰি দিবা। আৰু আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।